হেল্ল' ভিউৱাৰ্ছ, মই ডিডি ইনফৰমেশ্যনৰ ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা ব্লগ কৰিব ওলাইছোঁ। আপোনালোকে মই কৈ থকা অৱস্থাতে দেখিছে জনপ্ৰিয় হাইস্কুল চালাবিলা। ইয়াত লিখা আছে বঙাইগাঁও, অসম, পিন নম্বৰ 783392, 42তম প্ৰতিষ্ঠা দিৱস উদযাপন, তাৰিখ 9, 10 আৰু 11 জানুৱাৰী 2023 ইং। উক্ত দিৱসৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল বুলি ইয়াত লিখিছে। প্ৰতিষ্ঠা দিৱস অৰ্থাৎ প্ৰতিষ্ঠা দিৱসৰ যি উদযাপন সমিতি জনপ্ৰিয় হাইস্কুল চালাবিলা, তেওঁলোকে এই বেনাৰখন দিছে আৰু মই বেনাৰখন দেখি ভিডিঅ'টো কৰাৰ বাবে আগবাঢ়িছোঁ। আশা কৰোঁ মই এই ভিডিঅ'টোৰ যোগেদি কিছু হ'লেও তেওঁলোকৰ যি অনুষ্ঠান বিদ্যালয়খনৰ, সেই অনুষ্ঠানটো যাতে সকলোৱে সহযোগ আমি আগবঢ়াওঁ, সকলোৱে যাতে ইয়াত সুন্দৰকৈ আমি অনুষ্ঠানটোত আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে মই মোৰ এই ডিডি ইনফৰমেশ্যনৰ ফালৰ পৰা বা মোৰ এই ইউটিউব চেনেলৰ পৰাও মই ইয়াতে সকলোকে অনুৰোধ জনাইছোঁ। আহক আমি সকলোৰে প্ৰচেষ্টাত এই জনপ্ৰিয় হাইস্কুল চালাবিলাৰ এই 42তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ ওলাইছে, তাত আমি সহযোগ কৰোঁ। আশা কৰোঁ এই পোষ্টাৰখনৰ যোগেদি বা বেনাৰখনৰ যোগেদি অলপ হ'লেও ইয়াতে কিছু মানুহ গম পাব আৰু গম পালে নিশ্চয় সহযোগিতা আগবঢ়াবলৈ সুবিধা হ'ব। তাৰ কাৰণে মই ভিডিঅ'টো কৰিলোঁ। আৰু ভৱিষ্যতলৈ বিদ্যালয়ৰ যি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব ওলাইছে 9, 10 আৰু 11 জানুৱাৰী 2023, তাৰে পৰা হয়তো কিছু দুই এটা ভিডিঅ' মই বনাম। ভিডিঅ'টো বা কথাখিনি ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বহুতে মোৰ এই ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব অলপ কৰিবলৈ হয়তো বেয়া পায় বা মনত কিবা দ্বিধাগ্ৰস্ত হয়। আচলতে ছাবস্ক্ৰাইব কৰাৰ কোনো দ্বিধাগ্ৰস্ত কৰিব নালাগে। সকলোৱে কোনো এটা ভিডিঅ' ভাল লাগিলে বা চালে ছাবস্ক্ৰাইব কৰিব পাৰে, কোনো অসুবিধা নাই। গতিকে আগলৈ যোৱাত সহায় হয়। এইখিনিয়ে মোৰ আজিৰ ভিডিঅ'টো, গতিকে বিশেষ নাই। গতিকে আমি এই জনপ্ৰিয় হাইস্কুলৰ শুভকামনা কৰাৰ লগতে আৰু অনুষ্ঠানৰ সৰ্বাংগীন উন্নতি কামনা কৰি মোৰ এই ভিডিঅ'টো ইয়াতে সামৰিলোঁ। থেংক ইউ।